অহাকালিৰ পৰা ক্লাছ 5 লৈকে স্কুল বন্ধ থাকিব। All school up to class 5 will be closed down entire Assam. Private public shop up to 30th January. LP school completely বন্ধ থাকিব up to class 5. গুৱাহাটীত বন্ধ থাকিব up to class 8. অসমত ক্লাছ 5 আৰু গুৱাহাটীত স্কুল বন্ধ থাকিব up to class 8. হেল্থ ডিপাৰ্টমেণ্টে এইটো এনচিয়ৰ কৰিব, সাপোজ অহাকালি কামৰূপ ৰুৰেলতো কেছ বাঢ়িলে, ডিব্ৰুগড়ত কেছ বাঢ়িলে, হেল্থ ডিপাৰ্টমেণ্টে ডিচিক নিৰ্দেশ দিব যে আপোনালোকৰ তাতো ক্লাছ 8 লৈকে বন্ধ কৰক। চ' বিগিন উইথ ক্লাছ 5, কিন্তু য'ত য'ত প্ৰয়োজন হ'ব তাত ক্লাছ 8 লৈকে বন্ধ কৰিব। আৰু যি 9, 10 খোলা থাকিব আৰু 11, 9, 10, 11ৰ ক্লাছ সপ্তাহত আধা দিন হ'ব, ৰোটেশ্যনেল বেচিছত। 12টো এজ ইউজুৱেল থাকিব, তেওঁলোকৰ পৰীক্ষা আছে। 9, 10, 11 এইটো সপ্তাহত ৰোটেশ্যনেল বেচিছত চলিব। তাৰমানে এজনে এটা ক্লাছে 3 দিন পাব। So 9 will be 3 din, 10 will be 10 days. 11 will be 3 days, but 3 বা 4 days যেটো এডুকেশন ডিপার্টমেন্টে ঠিক করে 50% বুলি কলে যেটো পড়িব, কিন্তু 12 will be full class, 12 and তার উপৰত পুরা ক্লাস থাকিব। Engineering, medical college, technical institution will run as usual. তাতে কোনো restriction নাই। 9ৰ পৰা 11 লৈকে 9, 10, 11 ৰোটেশ্যনেল চলিব। অহাকালি শিক্ষা বিভাগে তাৰ ডিটেইল গাইডলাইন দি দিব। 9, 10, 11 আমি এইটো বিচাৰিছো যে ৰোটেশ্যনেল চলক, যাতে স্কুলখনত ভৰ্তি হৈ নাযায় ষ্টুডেণ্ট। আজি যদি 9 আহিছে অহাকালি 10 আহিব। টাইমটো এডুকেশ্যন ডিপাৰ্টমেণ্টে যিটো নৰ্মেল স্কুল আৱাৰ্ছ হ'ব, এডুকেশ্যন ডিপাৰ্টমেণ্টে নটিফিকেশ্যন ইছ্যু কৰিব যে 9 কোনবাৰে আহিব, 10 কোনবাৰে আহিব। এইটো এতিয়ালৈকে 30 জানুৱাৰী, উইথ এফেক্ট ফ্ৰম ডে আফটাৰ টুমৰো। কালি এডুকেশ্যন ডিপাৰ্টমেণ্টে নটিফিকেশ্যন দিব, পৰহিৰ পৰা এইটো লাগিব। কিন্তু ক্লাছ 5 লৈকে যিটো বন্ধ, এইটো ফ্ৰম টুমৰো লাগি যাব। গুৱাহাটীত ক্লাছ 8 লৈকে যিটো বন্ধ, এইটো অহাকালি লাগিব।